নিশা 10:30 আৰক্ষী অধীক্ষকে সাধাৰণ কাপোৰত সাধাৰণ এখন গাড়ী লৈ এজন তেনেই সাধাৰণ ব্যক্তিৰ ৰূপ ধাৰণ কৰি এখন থানালৈ গ'ল। সেই থানাৰ ভিতৰত এটা ৰুম আছিল, যিটো ৰুমত আৰক্ষীয়ে দৰ্জা বন্ধ কৰি ৰাখিছিল আৰু সেই ৰুমটোত আৰক্ষীজনে এগৰাকী যুৱতীৰ সৈতে সোমাই আছিল। তাৰপিছত আৰক্ষী অধীক্ষকজনে সেই ৰুমটোৰ সন্মুখত গ'ল আৰু ভিতৰত সোমাই থানাৰ আৰক্ষীজনক দৰ্জা খুলিবলৈ আদেশ দিয়ে। আৰক্ষী অধীক্ষকজনে ৰুমত থকা আৰক্ষীজনক ক'লে, ছাৰ, আপুনি দৰ্জাখন খুলি দিয়ক, মোৰ লগত এটা ডাঙৰ ঘটনা সংঘটিত হৈছে। ৰুমত থকা আৰক্ষীজনে ভাবিলে, মোৰ এটা সুখৰ মুহূৰ্তত বাহিৰৰ ব্যক্তি আহি অশান্তি দি আছে, সেয়েহে তেওঁ ভিতৰৰ পৰাই বাহিৰত থকা ব্যক্তিজনক গালি দিলে আৰু ক'লে, গুচি যোৱা ইয়াৰ পৰা, মই বাহিৰলৈ যাব পালে তোক জেলত বন্দী কৰি থমগৈ। কিন্তু আৰক্ষী অধীক্ষকজনে তাৰ পিছতো তেওঁৰ সমস্যাটো সমাধান কৰিবলৈ আৰক্ষীজনক জোৰ কৰিলে, কিন্তু আৰক্ষীজনে অস্বীকাৰ কৰাৰ বাবে আৰক্ষী অধীক্ষকজনে বাধ্যত পৰি দৰ্জাখন ভাঙিব লগা হ'ল। যেতিয়াই আৰক্ষী অধীক্ষকজনে দৰ্জাখন ভাঙে আৰু আৰক্ষী অধীক্ষকজনে যেতিয়াই সেই ভিতৰৰ পৰিৱেশটো দেখে, তেতিয়া আচৰিত হৈ পৰে। আনফালে আৰক্ষীজনৰ হাত ভৰি কঁপিবলৈ ধৰে। কি হৈছিল সেই ৰুমটোৰ ভিতৰত আৰু কোন আছিল সেই আৰক্ষী অধীক্ষকজন আৰু তেওঁ অকলে সেই থানাখনলৈ কিয় গৈছিল? এই গোটেই কাহিনীটোৰ বিষয়ে সত্যটো জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাব লাগিব। প্ৰিয় দৰ্শক, উত্তৰ প্ৰদেশৰ আগ্ৰাত এজন অৰবিন্দ নামৰ যুৱক আছিল। অৰবিন্দৰ দেউতাক এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল। অৰবিন্দৰ দেউতাক এজন সৎ নিষ্ঠাৱান ব্যক্তি আছিল। যেতিয়াই অৰবিন্দৰ ঘৰলৈ বেলেগ ব্যক্তি আহিছিল, তেতিয়া সেইবোৰৰ পৰা দেউতাকৰ নিষ্ঠাৱানবোৰ প্ৰমাণ পাইছিল। সেইবোৰ দেখি শুনি অৰবিন্দয়ো মনতেই থিৰাং কৰিছিল যে জীৱনত যদি কিবা কাম কৰে, তেন্তে দেউতাকৰ দৰে এজন নিষ্ঠাৱান সৎ হৈ কৰিব। অৰবিন্দই স্কুলীয়া শিক্ষা শেষ কৰি ডিগ্ৰীত পঢ়িবলৈ আগবাঢ়ে। ডিগ্ৰী পঢ়াৰ পিছত অৰবিন্দই UPSCৰ বিষয়ে গম পায়। অৰবিন্দই UPSCৰ বিষয়ে জানি সি মনতে থিৰাং কৰে যে UPSCৰ বাবে প্ৰস্তুতি চলাব আৰু কষ্ট কৰি যেনে তেনে উত্তীৰ্ণ হৈহে এৰিব। সেইবোৰ ভাবিয়ে অৰবিন্দই UPSCৰ প্ৰস্তুতি ডিগ্ৰীৰ লগতে চলাই গ'ল। অৰবিন্দই দেউতাকো ক'লে, দেউতা, মই এজন নিষ্ঠাৱান অধিকাৰী হ'ব খোজোঁ, কিন্তু সেইটোৰ বাবে অলপ টকাৰ প্ৰয়োজন হ'ব। অৰবিন্দৰ মুখৰ পৰা সেই কথা শুনি দেউতাকে ক'লে, তুমি অলপো টকাৰ কথা চিন্তা নকৰিবা, তুমি মাথো মনোযোগ দি পঢ়া। তেনেদৰেই সময়বোৰ পাৰ হ'ল। সময়ৰ লগে লগেই অৰবিন্দৰো ডিগ্ৰী সমাপ্ত হ'ল। ডিগ্ৰীৰ শেষ হোৱাৰ পিছত অৰবিন্দই কোচিং কৰিলে। অৰবিন্দৰ দেউতাকে কেতিয়াও অৰবিন্দক পঢ়াৰ অভাৱ পাবলৈ দিয়া নাছিল। অৰবিন্দয়েও দিনে ৰাতিয়ে কষ্ট কৰি পঢ়াত জোৰ দিলে। ডিগ্ৰী শেষ কৰাৰ 4 বছৰৰ পাছত অৰবিন্দই UPSCত উত্তীৰ্ণ হ'ল। তাৰপিছত অৰবিন্দই আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি পালে। অৰবিন্দৰ নিযুক্তিৰ খবৰ পাই তেওঁৰ দেউতাক সুখী। দেউতাকক দেখিবলৈ পোৱা গ'ল যে দেউতাক যথেষ্ট সুখী। অৰবিন্দৰ দেউতাকে আনন্দতেই সকলোকে মিঠাই ভগালে। তাৰপিছত অৰবিন্দৰ ট্ৰেইনিঙত গুচি গ'ল আৰু ট্ৰেইনিং শেষ হোৱাৰ পিছত অৰবিন্দৰ এখন জিলাত পোষ্টিং হৈ পৰিল। অৰবিন্দৰ পোষ্টিঙৰ পিছত নিজৰ দায়িত্ববোৰ সৎ আৰু নিষ্ঠা সহকাৰে পালন কৰিবলৈ ল'লে। অৰবিন্দই দেউতাকক নিজৰ কামৰ দ্বাৰা দেখাব বিচাৰিছিল তেওঁৰ পুত্ৰও তেওঁৰ দৰে নিষ্ঠাৱান। সেয়েহে অৰবিন্দই কামবোৰ ভালদৰে কৰি গৈছিল। অৰবিন্দই এনেকুৱা কাম কৰি দেখুৱাব বিচাৰিছিল যে যি কামৰ বাবে অৰবিন্দৰ নাম সকলো ঠাইতেই প্ৰচলিত হৈ পৰে। অৰবিন্দ প্ৰথমতে য'ত পোষ্টিং হৈছিল সেই জিলাত ভালকৈ দায়িত্ববোৰ পালন কৰিছিল, কিন্তু কিছুদিনৰ পিছত তেওঁক এখন বেলেগ জিলালৈ বদলি কৰা হৈছিল। সেই জিলাখনতো অৰবিন্দই সৎ আৰু নিষ্ঠা সহকাৰে দায়িত্ববোৰ পালন কৰিছিল। নতুন জিলাত অহা অৰবিন্দৰ 4-5 দিন হওঁতেই সেই জিলাতেই বাস কৰা এটা পৰিয়াল, যিটো পৰিয়ালৰ মাক, দেউতাক আৰু জীয়ৰী পুত্ৰ আছিল। জীয়ৰীয়ে চাকৰি কৰি আছিল আৰু পুত্ৰই এতিয়াও পঢ়িয়ে আছিল। সেই পৰিয়ালটোৱে বাস কৰা ঠাইখিনিৰ অন্তৰ্গত যিখন থানা আছিল, সেই থানাখনত থকা আৰক্ষী পৰিদৰ্শকজন বহুতো দুষ্ট প্ৰকৃতিৰ ব্যক্তি আছিল। আৰক্ষী পৰিদৰ্শকজনে নিচাত ডুব গৈ থাকে আৰু যিমান পাৰে ধন দাবী কৰে
আৰু সেই ঠাইৰ যুৱতীবোৰৰ ওপৰতো বেয়া দৃষ্টি দেখায়। এদিনাখন সন্ধিয়াৰ সময়ত সেই পৰিয়ালৰ ছোৱালীজনী চাকৰিৰ পৰা ঘৰলৈ আহি আছিল। সেই সময়তেই হঠাৎ সেই আৰক্ষী পৰিদৰ্শকজনৰ দৃষ্টি ছোৱালীজনীৰ ওপৰত পৰিল। তাৰ পিছৰ পৰা আৰক্ষী পৰিদৰ্শকজনে সেই ছোৱালীজনীক যেনেকৈ নহওক কিয় নিজৰ ওচৰত আনিব বিচাৰিছিল। তাৰ পিছত আৰক্ষী পৰিদৰ্শকজনে সেই ছোৱালীজনীৰ অনুসন্ধান কৰিবলৈ ল'লে। ছোৱালীজনীৰ ঘৰ পালেগৈ। আৰক্ষী পৰিদৰ্শকজনে ছোৱালীজনীৰ ঘৰত গৈ কয় যে আপোনালোকৰ ছোৱালীজনীয়ে যিটো অফিচত চাকৰি কৰে সেই অফিচত চুৰ হৈছে, সেয়েহে তদন্তৰ বাবে আপোনালোকৰ ছোৱালী আমাৰ লগত থানালৈ যাব লাগিব। সেই কথা শুনি পৰিয়ালৰ সকলো আচৰিত হৈ পৰিল, কাৰণ তেওঁলোকৰ ছোৱালীজনীয়ে কামবোৰ ভালকৈ কৰিছিল। আজিলৈকে তেওঁলোকৰ ছোৱালীৰ অভিযোগ পোৱা নাছিল। আৰক্ষী পৰিদৰ্শকজনৰ কথা শুনি ছোৱালীজনীৰ মাক দেউতাকে ক'লে, এতিয়াতো ৰাতি হ'ল, আমি কালিলৈ ৰাতিপুৱা থানালৈ লৈ যাম। কিন্তু আৰক্ষী পৰিদৰ্শকজনে কাৰো কথা নুশুনি ছোৱালীজনীক লগত লৈ থানালৈ গ'ল। যেতিয়া ছোৱালীজনীক থানালৈ লৈ যায় তেতিয়া ছোৱালীজনীৰ ঘৰৰ ওচৰৰে এজন ব্যক্তিয়ে আৰক্ষী পৰিদৰ্শকজনক দেখা পায় আৰু সেই ব্যক্তিজনে সেই আৰক্ষী পৰিদৰ্শকজনৰ চৰিত্ৰ কেনেকুৱা বহুতো ভালকৈ জানিছিল। তাৰপিছত ব্যক্তিজন লগে লগেই পৰিয়ালৰ ওচৰলৈ গ'ল আৰু আৰক্ষী পৰিদৰ্শকজনৰ কথা সকলো বৰ্ণনা তেওঁলোকক জনায়। যেতিয়া ছোৱালীজনীৰ দেউতাকে গম পায় যে তেওঁলোকৰ ছোৱালীজনীৰ বিপদ আছে, তেতিয়া ভাবে যে ছোৱালীজনীক কেনেকৈ সেই বিপদৰ পৰা ৰক্ষা কৰিব পাৰি। ছোৱালীজনীৰ ভায়েকে দেউতাকক ক'লে, দেউতা আমি থানালৈ গৈ বাইদেউক ৰক্ষা কৰি আনো ব'লা। পুত্ৰৰ কথামতে দেউতাক থানালৈ গ'ল। থানাত গৈ দেউতাকে দেখে যে তেওঁলোকৰ ছোৱালীজনীক আৰক্ষী পৰিদৰ্শকজনে এখন চকীত বহাই থৈ নিজে কিছু কামত লাগি আছে। ছোৱালীজনীৰ দেউতাকে আৰক্ষী পৰিদৰ্শকজনৰ লগত কথা পাতিব বিচাৰে, কিন্তু আৰক্ষী পৰিদৰ্শকজনে কয় যে আজি ৰাতিটো আপোনালোকৰ ছোৱালী থানাতেই থাকিব লাগিব, কাৰণ তদন্ত চলি আছে। ৰাতিপুৱা আপোনালোকৰ ছোৱালী আপোনালোকৰ ঘৰত যাব পাৰিব যদি ছোৱালীজনীৰ গাত একো দুখ নাই। সেই কথা শুনি ছোৱালীজনীৰ দেউতাক আৰু ভায়েক নিৰাশ হৈ থানাৰ বাহিৰলৈ গুচি আহোঁতেই থানাৰ বাহিৰত থকা চাহৰ দোকানীজনে দেউতাকৰ চকুপানী দেখি দেউতাকক ইংগিততেই ওচৰলৈ মাতিলে। দেউতাক ওচৰলৈ অহা দেখি চাহৰ দোকানীজনে দেউতাকক সেই গোটেইবোৰ কথা ভালকৈ সুধিলে। সকলোবোৰ কথা জনাৰ পিছত দোকানীজনে দেউতাকক সেই জিলাত নতুনকৈ অহা আৰক্ষী অধীক্ষকজনৰ কথা জনালে, কাৰণ আৰক্ষী অধীক্ষকজনে 3 দিনৰ আগতে সেই থানালৈ আহিছিল আৰু সকলোৱে মুখত চাহৰ দোকানীজন আৰক্ষী অধীক্ষকজনৰ প্ৰশংসা শুনিছিল। সেয়েহে চাহৰ দোকানীজনে ছোৱালীজনীৰ দেউতাকক কথাবোৰ জনালে। লগতে এইটোও ক'লে যে আপোনালোকে আৰক্ষী অধীক্ষকজনৰ ওচৰত গৈ সহায় বিচাৰক, নহ'লে এই থানাৰ SI-জনে আপোনাৰ ছোৱালীৰ লগত বহুতো বেয়া কাম কৰিব পাৰে। সেই কথা শুনি ছোৱালীজনীৰ দেউতাকে আৰু বেছি ভয় খালে। তাৰপিছত ছোৱালীজনীৰ দেউতাকে আৰক্ষী অধীক্ষকজনৰ আৱাসলৈ গ'ল আৰু আৰক্ষী অধীক্ষকজনৰ আগত নিজৰ লগত ঘটা ঘটনাবোৰৰ কথা বৰ্ণনা কৰিলে। দেউতাকৰ কথা শুনি SP-জন আচৰিত হ'ল, কাৰণ ছোৱালীজনীৰ দেউতাকে কোৱা অভিযোগটো গোটেই ৰাতি অপৰাধীক ৰাখি নথয় আৰু ছোৱালীজনীৰ দেউতাকে কৈছিল যে থানাৰ ভিতৰত কোনো মহিলা আৰক্ষী নেদেখিলে। সেইবোৰ শুনাৰ পিছত আৰক্ষী অধীক্ষকজন যিযোৰ কাপোৰত ঘৰত আছিল সেইযোৰ কাপোৰ পিন্ধিয়ে নিজৰ গাড়ী লৈ থানালৈ গ'ল। SP-জনৰ পিছে পিছে ছোৱালীজনীৰ দেউতাক আৰু ভায়েকো আহে। অধীক্ষকজন থানা পোৱাৰ পিছত থানাৰ পৰিৱেশটো ভালকৈ চায়। থানাৰ সকলোৱে তেওঁক দেখি ভয় খালে, কিন্তু অধীক্ষকজনে সকলোকে ইংগিত দি মনে মনে থাকিবলৈ ক'লে। অধীক্ষকজনে যেতিয়া পৰিদৰ্শকজনৰ কথা সোধে তেতিয়া থানাৰ আৰক্ষীবোৰে আৰক্ষী অধীক্ষকজনক এটা ৰুম দেখাই ক'লে যে তেওঁ সেই ৰুমটোত আছে। লগতে এজনী ছোৱালীয়েও সেই ৰুমটোৰ ভিতৰত সোমাই আছে। যিটো ৰুমত সোমাই আছিল সেইটোৰ দৰ্জাখন ভিতৰৰ পৰা বন্ধ আছিল। তাৰপিছত আৰক্ষী অধীক্ষকজন ৰুমটোৰ সন্মুখত গৈ দৰ্জাখন খটখটাই দিলে। যেতিয়াই আৰক্ষী পৰিদৰ্শকজনে বাহিৰৰ পৰা শব্দ শুনিলে তেতিয়া তেওঁৰ খং উঠিল আৰু খঙতে সুধিলে, বাহিৰত কোন? তেতিয়া অধীক্ষকজনে ক'লে, ছাৰ মোৰ আপোনাৰ লগত অলপ কথা আছে, আপুনি অলপ সময়ৰ বাবে বাহিৰলৈ ওলাই আহক। আৰক্ষী পৰিদৰ্শকজন যথেষ্ট নিচাসক্ত অৱস্থাত আছিল, সেয়েহে তেওঁ ভিতৰৰ পৰা ক'লে যে বাহিৰত কোন আছ, গুচি যা, মই বাহিৰত যাব পালে তোক লকআপত ভৰাই থ'ম।
কিন্তু আৰক্ষী অধীক্ষকজন নগ'ল আৰু বাৰে বাৰে পৰিদৰ্শকজনক বাহিৰলৈ আহিবলৈ আহ্বান কৰিলে। আৰক্ষী পৰিদৰ্শকজনে কিছু সময় উত্তৰ দিয়ে, কিন্তু তাৰ পিছৰ পৰা মাত দিয়াই বন্ধ কৰি দিলে। সেই কথা আৰক্ষী অধীক্ষকজনৰ খং উঠিল আৰু থানাৰ আৰক্ষীবোৰক দৰ্জাখন ভাঙি দিবলৈ আদেশ দিলে। তাৰপিছত আৰক্ষীবোৰে অধীক্ষকৰ কথা মানি সেই দৰ্জাখন ভাঙি দিলে। দৰ্জাখন ভঙাৰ পিছত আৰক্ষী অধীক্ষকজনে ৰুমটোৰ ভিতৰলৈ গৈ দেখে যে সেই ৰুমটোৰ ভিতৰত এগৰাকী ছোৱালীয়ে ভয়েৰে এখন চকীত বহি আছে আৰু পৰিদৰ্শকজন নিচাসক্ত অৱস্থাত চকী এখনত শুই ভৰিখন টেবুলৰ ওপৰত ৰাখি ছোৱালীজনীক কিবা কৈ আছিল। যেতিয়া আৰক্ষী অধীক্ষকজন ৰুমটোৰ ভিতৰত যায় তেতিয়া পৰিদৰ্শকজনৰ ভয়তেই হাত ভৰি কঁপিবলৈ ল'লে। পৰিদৰ্শকজন লগে লগেই থিয় হৈ চাৰ্টটোৰ বুটামবোৰ লগালে আৰু মূৰত টুপিটো পিন্ধি ল'লে। ছোৱালীজনীয়ে দেউতাক আৰু ভায়েকক দেখি কান্দিবলৈ ধৰিলে। সেইবোৰ দেখি আৰক্ষী অধীক্ষকজনৰ বহুতো খং উঠিল, কিন্তু নিজৰ খংটোক নিয়ন্ত্ৰণ কৰি ৰাখে। তাৰপিছত আৰক্ষী অধীক্ষকজন পৰিদৰ্শকজনৰ ওচৰলৈ গ'ল আৰু তেওঁক সোধে, ছাৰ কওকচোন সকলো ঠিকেই আছেনে? তাৰপিছত আৰক্ষী পৰিদৰ্শকজনে আৰক্ষী অধীক্ষকজনৰ ভৰিত ধৰি কান্দি কান্দি ক্ষমা খুজিলে, কিন্তু আৰক্ষী অধীক্ষকজনে তেওঁক অলপো ক্ষমা নকৰিলে। তেওঁ পৰিদৰ্শকজনক সুধিলে, তোমাক কোনে আইন শিকাইছে? সেইবোৰ শুনাৰ পিছত পৰিদৰ্শকজনে আৰু ক্ষমা খুজিলে, লগতে তেওঁ মিনিটতেই নিচা ভাঙি গ'ল। তাৰপিছত আৰক্ষী অধীক্ষকজনে পৰিদৰ্শকজনক জেলত বন্দী কৰি দিলে। আনফালে ছোৱালীজনীৰ দেউতাকে আৰক্ষী অধীক্ষকজনক ভৰিত ধৰি কান্দিলে। তেতিয়া আৰক্ষী অধীক্ষকজনে ক'লে, খুৰা আপুনি এইবোৰ কি কৰিছে? এইবোৰ মোৰ দায়িত্ব। তাৰপিছত আৰক্ষী অধীক্ষকজনে ছোৱালীজনীক সুধিলে, তোমাৰ লগত কি কৰিছিল? তেতিয়া ছোৱালীজনীয়ে ক'লে, ছাৰ প্ৰথমে মোক ঘৰৰ পৰা আনি থানাৰ ভিতৰত এখন চকীত বহিবলৈ ক'লে। কিছু সময়ৰ পিছত এটা ৰুমত চকীত বহাই মোৰ লগত শাৰীৰিক সম্পৰ্কৰ কথা ক'লে। লগতে এইটো ক'লে, যদি মই তেওঁক এইবোৰ কৰিব নিদিওঁ তেতিয়া তেওঁ মোৰ দেউতাক আৰু ভাইটিৰ বিপদ কৰিব। সেইবোৰ ভাবি ভাবিয়ে মই বহুতো ভয় খাইছিলোঁ, কিন্তু সেই সময়তেই আপুনি আহিলে। আপোনাৰ কাৰণে মোৰ জীৱনটো ৰক্ষা পৰিল। সকলোৱে আৰক্ষী অধীক্ষকজনক ধন্যবাদ জনালে। এইবোৰ কথা সকলোতেই বিয়পি পৰিছিল আৰু চাৰিওফালে আৰক্ষী অধীক্ষকজনৰ প্ৰশংসা চলিছিল। সামাজিক মাধ্যমতো সেই কথা প্ৰচাৰ হৈছিল। সেই কথা অধীক্ষকজনৰ দেউতাকৰ কাণতো পৰিছিল। দেউতাকে সেই খবৰ শুনাৰ পিছত পুত্ৰক লৈ গৌৰৱ অনুভৱ কৰিলে আৰু দেউতাকে পুত্ৰক ফোন কৰি ক'লে যে যি কাম আজি তুমি কৰিছা এনেদৰেই তুমি নিজৰ দায়িত্ববোৰ পালন কৰি যোৱা। তাৰপিছৰ পৰা এনেদৰেই আৰক্ষী অধীক্ষকজনে নিজৰ দায়িত্ববোৰ নিষ্ঠা আৰু সততাৰে পালন কৰি গৈ থাকিল। প্ৰিয় দৰ্শক, এইটোৱে আছিল আজিৰ কাহিনী। আপোনালোকে আৰক্ষী অধীক্ষকজনক লৈ কি ক'ব বিচাৰিব? লগতে আপুনি কোন ঠাইৰ পৰা আমাৰ এই ভিডিঅ'টি উপভোগ কৰিলে কমেণ্টৰ জৰিয়তে জনাবলৈ একেবাৰেই নাপাহৰিব। আপুনি ভালে থাকক, সুস্থ হৈ থাকক, কুশলে থাকক তাৰে কামনা কৰি পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই যীশু বৰ্মনে বিদায় লৈছোঁ। ধন্যবাদ।